ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া এফালে যাবলৈ ওলাইছোঁ। আমাৰ বেটিও যাব। বেটি যাবা নাই? ফুপু যাবা নাই? খাই কৰি যাওঁ। বাইদেউ চিলফনি আছে। আমি এতিয়া টিলিঙা মন্দিৰলৈ আহিছোঁ। নতুন বছৰত মন্দিৰলৈ অহাই হোৱা নাছিল। আমি গোটেই চাৰিটিয়ে আহিছোঁ। দেখাম বাৰু পৰিৱেশটো। আজি খুবেই ভিৰ হৈছে মন্দিৰত। মন্দিৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক। আমি এতিয়া চাকি তাকি দি মেলি আহিলোঁ। অকণমান দেখাইছোঁ আপোনালোকক। কি হ'ল? টিলিঙা মন্দিৰৰ পৰা আহি ভিডিঅ' কৰা নহ'ল আৰু। এতিয়া গধূলি মেজিলৈ আহিছোঁ পেহীহঁতৰ লগত। আমাৰ ঘৰৰ গোটেইকেইটাই অহা হৈছে ইয়ালৈ। পেহীহঁতে পোহনি দিছে, আমিও লগতে চাকি জ্বলাম বুলি আহি দিলোঁ। মা আগতীয়াকৈ আহিলে দিনতে, মানে ৰাতিপুৱা বেলাতে আহিলে আৰু। সৰু ককাৰ সকাম আছিলে, মাকো ইয়াতে লগ পালোঁ এতিয়া। মেজি ৰখা ল'ৰাবিলাকৰ কাৰণে খাবলৈ এইখিনি চব্জি, চাউল এনেকৈয়ে কিবাকিবি সকলোবোৰেই দিছে ইয়াত। তেল মছলা নিমখ কৰি যিখিনি দৰকাৰ হয়। এইটো এটা ৰঙালাও দিছে, কোনোবাই দিছে আৰু কোনোবাই দিছে। এই 3টা ব্ৰইলাৰ দিছে, পেহীয়ে এটা দিছে আৰু বাকী 2টা বেলেগে দিছে। এইফালে গৰম পানী কৰি আছে। এয়া ভাত পাতিছে আৰু। এইফালে আমি চব্জি কাটি আছোঁ, খুৰী, মই, মা, গোটেই 3জনীয়ে চব্জি কাটি আছোঁ। ভইচ অভাৰ কৰিবলগীয়া হ'ল কাৰণ ইয়াত ডাঙৰকৈ গান বাজি আছিলে। যিহেতু দিব নোৱাৰোঁ, কপিৰাইট লাগি যাব পাৰে, সেইবাবে।